নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই ধীৰামণি ডেকা 43 নম্বৰ বুনিয়াকুচি LP স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী দেই। তোমালোকক আজি মই তোমালোকৰ অংকুৰণ পাঠ্যপুথিখনত থকা আমাৰ পঢ়াশালী পাঠটো পঢ়াব ওলাইছোঁ। তোমালোকে মন দি শুনিবা। কি কৈছোঁ? আমাৰ পঢ়াশালী। আমাৰ পঢ়াশালী হয়নে? আমাৰ পঢ়াশালীখন কেনেকুৱা বাৰু? তোমালোকে যে আহিছা স্কুলত, আমাৰ পঢ়াশালীখন কেনেকুৱা বাৰু? বিভিন্ন ধৰণৰ ফুল আছে হয়নে? আমাৰ পঢ়াশালীখনত গছ গছনি আছে আৰু আমি ইয়াত কি কৰোঁ? হাঁহি ধেমালি কৰোঁ, সাধু শুনো, গান শুনো হয়নে? আৰু খেল ধেমালিৰে নাচি বাগি আমি ইয়াত শিকোঁ হয়নে? আমাৰ ইয়াত কিতাপৰ তেনে কোনো বোজা নাই হয়নে? এতিয়া আহা, ইয়াতে ছবিখন চাই লোৱা। তোমালোকৰ পাঠ্যপুথিখনত আছেই, ছবিখন চাই লোৱা। এইখন আমাৰ পঢ়াশালী হয়নে? কিতাপখন মেলি লোৱা। ইয়াত সকলো ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ হাঁহি ধেমালি কৰি খেলি আছে আৰু ল'ৰাটো দূৰত দেখিছানে? ইও বল খেলি আছে হয়নে? আমাৰ স্কুললৈও আহে নহয় এনেকুৱা হয়নে ল'ৰা? গতিকে এতিয়া আমি পাঠটো পঢ়োঁ, আমাৰ পঢ়াশালী। তোমালোকে মোৰ লগে লগে পঢ়ি যাবা। আমি ফুলনিৰ নানা ৰঙী ফুল, মিলি জুলি থাকো খেলি, হাঁহি ধেমালিৰে ভৰি ভৰি আছে আমাৰ এই পঢ়াশালী। সাধু আৰু গান শুনি নাচি নাচি লওঁ মজা, হাতে কামে কৰি শিকো নাই কিতাপৰ বোজা। আকৌ এবাৰ পঢ়ি দিছোঁ, ভাল লাগিছে নিশ্চয়। আমাৰ পঢ়াশালী। আমি ফুলনিৰ নানা ৰঙী ফুল, মিলি জুলি থাকো খেলি, হাঁহি ধেমালিৰে ভৰি ভৰি আছে আমাৰ এই পঢ়াশালী। সাধু আৰু গান শুনি নাচি নাচি লওঁ মজা, হাতে কামে কৰি শিকো নাই কিতাপৰ বোজা। তোমালোকে ঘৰত এইটো পঢ়িবা। এতিয়া আমি আগতে যে পঢ়ি আহিছিলোঁ স্বৰ চিহ্নখিনি, সেইখিনি মনত কৰিম দেই। কি কি আছিল স্বৰ চিহ্ন আমাৰ? অতে চিন আছে জানো কিবা? অতে কিবা চিন আছে জানো? একো নাই হয়নে? আতে কি আছিল? আতে আকাৰ হয়নে? হস্ৰইতে কি? হস্ৰইতে হস্ৰইকাৰ। দীৰ্ঘইতে কি? দীৰ্ঘইতে দীৰ্ঘইকাৰ। হস্ৰৌতে হস্ৰৌকাৰ। দীৰ্ঘৌতে দীৰ্ঘৌকাৰ। ৰিতে ৰিকাৰ। এতে একাৰ। ঐতে ঐকাৰ। ওতে ওকাৰ। ঔতে ঔকাৰ। এইখিনি আমি আগতে পাই আহিছোঁ। তোমালোকৰ নিশ্চয় মনত আছে। মই আকৌ এবাৰ তোমালোকক এইখিনি মনত কৰি দিলোঁ। ঠিক আছে, এতিয়া আমি এই স্বৰ চিহ্নখিনি ব্যৱহাৰ কৰি কেইটামান শব্দ লিখিম দেই। কিতাপত আছেই, মই তোমালোকক মনত কৰি দিছোঁ। চাবা দেই। ক যোগ অ সমান কি হ'ব? ক হ'ব। শব্দ হ'ব ক মূৰ্ধন্য ঠ। ক যোগ আ কি হ'ব? ক আকাৰে কা। শব্দ হ'ব কা, ক আকাৰে কা মূৰ্ধন্য ঠ কাৰ। ক যোগ হস্ৰ ই কি হ'ব? ক হস্ৰ ইকাৰে কি। কি শব্দ হ'ব? এই যে কিতাপখন। ক হস্ৰ ইকাৰে কি, দন্ত ত আকাৰে তা, ক কিতাপ। ক যোগ দীৰ্ঘ ই সমান ক দীৰ্ঘ ইকাৰে কি। শব্দ হ'ব ক দীৰ্ঘ ইকাৰে কি মূৰ্ধন্য ত কিত। ক যোগ হস্ৰ উ ক হস্ৰ উকাৰে কু। এনেকৈ লিখিম দেই, তলত হস্ৰ উকাৰ। শব্দ হ'ব ক হস্ৰ উকাৰে কু, লত হস্ৰ ইকাৰে লি। কুলি। কুলি চৰাই হয়নে? এইখিনিলৈকে পঢ়িলা তোমালোকে। এতিয়া হস্ৰ উকাৰৰ পিছত কি আছে? দীৰ্ঘ উকাৰ হয়নে? ক যোগ দীৰ্ঘ উ কি হ'ব? ক
ক দীৰ্ঘ উকাৰে কু এনেকৈ লিখে ক দীৰ্ঘ উকাৰে কু অ কু এইটো এটা শব্দ ক যোগ ৰি কি হ'ব ক ত্ৰিকাৰে কৃ শব্দ হ'ব ক ত্ৰিকাৰে কৃ মূৰ্ধন্য ষ হ্ৰস্ব ইকাৰে সি কৃষি ক যোগ এ সমান কি হ'ব কত একাৰে কে শব্দ হ'ব কত একাৰে কে তিনিটা তত কে কেতেকী ক যোগ ঐ সমান কত ঐকাৰে কৈ শব্দ হ'ব কত ঐকাৰে কৈ বৰ্গাজত আকাৰে যা কত ঐকাৰে কৈ যা কৈ হয়নে কৈলাশ হ'ব ক যোগ ও সমান কি হ'ব কত ওকাৰে কৌ শব্দ কি হ'ব শব্দ দিছে তোমাক কত ওকাৰে কৌ ৰ কোৰ মানে কোদাল ক যোগ ও সমান কি হ'ব কত ওকাৰে কৌ শব্দ হ'ব কত ওকাৰে কৌ ৰ ওৱাব আমি এনেকৈ বানান জোটাই মাতিব শিকিব লাগিব আৰু তোমালোকে এইখিনি ঘৰত বহীত লিখি উলিয়াবা দেই কিতাপত আছেই তোমালোকে লিখি উলিয়াবা ইয়াৰ পিছত আমাৰ মন কৰিবলগীয়া কথাটো হৈছে কিছুমান আখৰত স্বৰচিহ্ন লগ কৰিলে ইয়াৰ ৰূপটো সলনি হৈ যায় মানে আখৰটো দেখাত বেলেগ হৈ যায় তোমালোকে মন কৰিবা কি কি আখৰ গ যোগ হস্ৰু এতিয়া গ যোগ হস্ৰু ক হস্ৰুকাৰে গু এনেকুৱা হ'ব লাগিছিল হয়নে কিন্তু এনেকুৱা নহয় পেলাই কেনেকুৱা হ'ব এনেকুৱা হ'ব এইটো এতিয়া ৰ যোগ হস্ৰু চাবা দেই ৰত হস্ৰুকাৰে ৰু এনেকুৱা হ'ব লাগিছিল কিন্তু এনেকুৱা নহয় কেনেকুৱা হ'ব ৰত হস্ৰুকাৰে ৰু যেনে শব্দ গ ৰত হস্ৰুকাৰে ৰু গৰু এইটো শব্দ হ'ব গত হস্ৰুকাৰে গু ৰ গুৰু হয়নে এতিয়া চাবা হ যোগ হস্ৰু কি হ'ব এনেকুৱা হ'ব লাগিছিল কিন্তু এনেকুৱা নহয় কেনেকুৱা হ'ব হত হস্ৰুকাৰে হু শব্দ হ'ব পথ হস্ৰুকাৰে বি হত হস্ৰুকাৰে হু বিহু আৰু এটা শব্দ আছে তলত হ যোগ হস্ৰু কি হ'ব এনেকুৱা হ'ব লাগিছিল নহয় জানো কিন্তু এনেকুৱা নহয় কি হ'ব চাবা দেই পাককেইটা এইটো হ'ব কি হ'ব এইটো শিশু তোমালোক যে শিশু হয়নে এইকেইটা তোমালোকৰ মনত ৰাখিবলগীয়া আখৰ যিকেইটাৰ আমি ৰূপ সলনি হৈ যায় হয়নে মন কৰিবা এনেকুৱা নহয় পেলাই কেনেকুৱা হৈছে এনেকুৱা গত হস্ৰুকাৰে গু এতিয়া এইখিনি তোমালোকৰ ঘৰত কৰা কাম থাকিল নিশ্চয় তোমালোকে ঘৰত পঢ়িবা কিতাপখনত আছেই এইখিনি বস্তু দেই এইখিনি আমাৰ অতি দৰকাৰী বস্তু হয়নে এইখিনি জানিলেহে আমি শব্দ গঠন কৰিব পাৰিম নিজে নিজে হয়নে ধন্যবাদ